ভণ্টিৰ ঘৰত আৰু আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো একেলগে চাই থাকিব কেনেকুৱা চিনাৰী ইফালৰ পাহাৰীয়া অঞ্চল তো আপোনালোকে চাই থাকিব ভিডিঅ'টো চিনাৰী চাই লওক কিমান ধুনীয়া চিনাৰী আৰু ইফালে পিকনিক ইফালে গাড়ী চাই লওক কিমান ধুনীয়া পাহাৰ আৰু এই ৰাস্তাৰে আমি এতিয়া গৈ থাকোঁ মানুহ কিমান আহি থাকে বা এইটো নদীটোৰ নাম হ'ল গিজাং নদী আৰু যিটো আৰডঙাৰ ফালৰ পৰা আহে সেইটোৰ নাম হ'ল চিংৰা নদী এই দুটা নদী লগ লাগি হাঁহিমত যায় আজি আমি এই নদীটো চাব আহিছোঁ আৰু এই ভণ্টিজনীৰ ঘৰ ইয়াতে হয় তো সিহঁতৰ ঘৰত যাম আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ ইফালৰ চিনাৰীটো আৰু ইফালেও এটা পিকনিক প্লেচ আছে আমি আজি পিকনিক প্লেচলৈকে যাওঁ নাজানো কিমান বা দূৰ মই গৈ পোৱা নাই এইটো হ'ল নদী আৰু ইফালে পাহাৰ কাটি ৰাস্তা বনোৱা হৈছে এই ৰাস্তাটো খোজকাঢ়ি অৱস্থা বেয়া ঘৰটো পাই গ'লো আমি কিমান দূৰ খোজকাঢ়ি আহি পালোঁ আৰু সেই বাচ্চাকেইটা আহোঁতে তোৰ ঘৰৰ ৰাস্তাৰ ওচৰতে হয় আৰু ভণ্টিজনী চিনি পায় তো এনেকৈ লৈ আহিলে সিহঁতকো সিহঁতৰ পানী এনেকৈ 24 ঘণ্টা আহি থাকে সিহঁতৰ ইয়াতে ৱাটাৰ ছাপ্লাই আৰু মই এতিয়া ধুই লওঁ ভৰি আৰু এতিয়া আমাক চাহ খাবলৈ দিছে আৰু ইহঁতৰ ঘৰত কোনো নাথাকে আৰু এই বাইদেউজন ভোট দিয়াৰ কাৰণে আহিছে তো সি আৰু বুধবাৰে যাব সেইকাৰণে সি অহাৰ কাৰণে ওচৰৰ মানুহবিলাক আহিছে সিহঁতৰ ঘৰত নহ'লে ঘৰত থকা মানুহ এজন বুঢ়া মানুহ থাকে সিহঁতৰ মামা নে কি হয় মামা বুলি কয় সিহঁতৰ ভাষাত সি অকলে থাকে আৰু বাকী কেইজন সকলো শ্বিলঙতে থাকে সিহঁতৰ আৰু আমি এনেকৈ বাৰান্দাত বহি বাবুহঁতৰ বল খেলা চাই আছোঁ এতিয়া সকলোৱে আৰু সিহঁতৰ ঘৰৰ পৰিৱেশটো ইমান ধুনীয়া চাৰিওফালে ফুল এনেও গাৰো মানুহবিলাকৰ ঘৰত ফুল থাকে আৰু পৰিষ্কাৰ একদম ধুনীয়াকৈ ৰাখিছে মানুহ নহ'লেও আপোনালোকক দেখুৱাই দিছোঁ ঘৰৰ
আৰু এতিয়া অলপমান ফুৰিব আহিছোঁ ভণ্টিহঁতৰ ঘৰৰ ওচৰৰখিনি ক'ত কি আছে চাই লওঁ বুলি। আৰু ৰাস্তাটো দেখুৱাই দিছোঁ, ইমান ধুনীয়া দুয়োপাৰে গছ গছনি, একদম ৰাস্তাটো পৰিষ্কাৰ, মানে ৰাস্তাটো বুলি নহয় গোটেই গাঁওখনে এনেকুৱা ধুনীয়া। আৰু শনিবাৰে বোলে ইহঁতৰ মানুহবিলাকে সকলোৱে চাফা কৰে গাঁওখন, আৰু য'তে ত'তে প্লাষ্টিকবিলাক পেলাই থ'ব নিদিয়ে, সকলো গছে মানে এনেকৈ ডাষ্টবিন ৰাখি থৈ দিছে। আৰু এতিয়া আমি ঘূৰি আছোঁ, কোনফালে কি আছে তো ভণ্টিয়ে দেখুৱাই দি আছে। আৰু এতিয়া গৈ আছোঁ সিহঁতৰ গীৰ্জা ঘৰৰ। আৰু এইটো স্কুলো হয়, চৰকাৰী স্কুল, আৰু তাৰ লগতে গীৰ্জা ঘৰটো আছে। এনেই চাব আহিলোঁ আমি। ইয়াৰ পৰা ভণ্টিহঁতৰ ঘৰত পানী যায়। এতিয়া গৈ আছোঁ আমি নদী চাবলৈ। ফুল গছ চাৰিওফালে, য'তে যাবি তাতে ফুল গছ। নদীত যাওয়া রাস্তা একদম কেনেকা, এই পড়ে যাবি। নদী দহা আছে কি নদীটা। ভালকে ধরবি দে, পড়ে যাবি, রাস্তা একদম বেয়া। এই ভয় করছে। নদী পানী খিনি কিবা যাবা নাজানা নিচিনা লাগে। পানী এগুলো ঝাড়ু এই নদী যাইছে কি কয় হাহিমত পায় না, কিজাং নদী। চাই লওক আপোনালোকে। আৰু এনেকৈ খোজকাঢ়ি আহি থাকোঁতে ভণ্টিহঁতৰ গাঁৱৰ চিনাকি ভণ্টিক চিনি পায়, তো সিহঁতে হাঁহিমত যাব। আৰু আমিও হাঁহিমত যাওঁ বুলি কোৱাৰ কাৰণে সিহঁতে আমাক সিহঁতৰ লগত যাবৰ কাৰণে লগ ধৰিছে। তো এতিয়া সিহঁতৰ গাড়ীতে উঠি গৈ আছোঁ, নহ'লে আমি খোজকাঢ়ি যাব লাগিল হয়, ল'ব আহিল হয়, কিন্তু তথাপিও দেৰি হ'ল হয়। তো এতিয়া সিহঁতৰ গাড়ীতে যাম এনে। তো আৰু এতিয়া গৈ আছোঁ আমি, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব যে কোনফালেদি আহিব লাগে ইফালে। আৰু যদি কোনোবা আহিব বিচাৰে তো আহিব সুবিধা হ'ব। আৰু ইফালে পিকনিক প্লেচো আছে, পিকনিকৰ সময়ত বহুত পিকনিক আহে ইয়াতে। আৰু তথাপি মই জনাই দিছোঁ কোনফালেদি আহিব লাগে। অসম মেঘালয় বৰ্ডাৰত যিটো তেল ডিপু আছে, তো সেই তেল ডিপুটো এৰি কিনে হাহিমৰ পৰা আহিলে ৰাইট চাইডে হয় ৰাস্তাটো, সৰুকৈ আছে ৰাস্তাটো, সেই ৰাস্তাৰে সোমাই আহিব লাগে। আৰু অলপ আগত গ'লে মানে
আৰডঙা যোৱা ৰাস্তাটো পায়, য'ত সকলোৱে জানে আজিকালি পিকনিক প্লেচ, আহিম পিকনিক প্লেচ বুলি ক'লে সেইটো পিকনিক প্লেচত যায়। আৰু ইফালে ৰাইট চাইডে অহা ৰাস্তাটো দি আহিলে এইটো যিটো নতুনকৈ পিকনিক প্লেচ হৈছে, তো ইফালে আহিব পাৰে। আৰু ইয়াতে বোলে পইচা নলয়, তাতে আৰডঙা দৰেকে। তো ইফালে ধুনীয়া চাবলগীয়া জাগা আছে, আপোনালোকে আহিলে আহিব পাৰে। আৰু আমি এতিয়া গৈ আছোঁ, আৰু এতিয়া হাঁহিম পাইছোঁ। আৰু